পোনপ্ৰথমে মই আপোনালোক সকলোৱে শ্ৰীচৰণত মোৰ ভক্তি ভৰা সেৱা নিবেদিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে নিশ্চয়, আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমান ভালে আছোঁ। আজি বহুদিনেই হ'ল মই আপোনালোকৰ আগত কোনো ধৰণৰ ভিডিঅ' দাঙি দিব পৰা নাই, যিহেতু মোৰ কিছুমান পাৰিবাৰিক সমস্যা আছিল, সেয়েহে মই ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাছিলোঁ। হ'লেও আজি মই বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ, এটি সৰু ভিডিঅ' আপোনালোকৰ আগত দাঙি ধৰিম বুলি। আজি ভাবিছোঁ মই আপোনালোকক আৰম্ভণিৰ পৰা শেষলৈ নেগেৰা আপোনালোকে কেনেধৰণে বজাব। দিহা নামত 1 চাপৰি, 3 চাপৰি, খৰ চাপৰি নেগেৰাৰ চেও, আৰু এই নেগেৰাৰ চেওবিলাক বজাবলৈ যাওঁতে আপোনালোকে মাজত যিবিলাক ভাঙনি দিব লগা হয়, সেই ভাঙনিখিনিও মই আপোনালোকৰ আগত দাঙি ধৰিম, যাতে আপোনালোকে শিকা সহজ হয়। আৰু আগৰ ভিডিঅ'বোৰত মই নেগেৰাৰ বিষয়ে সম্পূৰ্ণ আপোনালোকৰ আগত ভিডিঅ' প্ৰস্তুত কৰি থৈছোঁ, দি থোৱা আছে মোৰ চেনেলত। আপোনালোকে সেইবোৰ নিশ্চয় চাইছে হ'ব, আৰু যিসকলে চোৱা নাই সেইসকলে পুনৰ যি শিকিব বিচাৰে মোৰ ইউটিউব চেনেলটিত গৈ RB নেগেৰা মেলোডি চেনেলটিত গৈ আপোনালোকে চালে প্ৰত্যেকটি চেও আপোনালোকে শিকিব পাৰিব। 1 চাপৰি, 2 চাপৰি, 3 চাপৰি, খৰ চাপৰি, ভাঙনি চেও, ৰবৰ সকলোখিনি মোৰ সুন্দৰভাৱে দিয়া আছে, আৰু সেইখিনি আপোনালোকে মোৰ ভিডিঅ' চালে মানে আপোনালোকে শিকিব পাৰিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই নেগেৰা শিকি আছে তেখেতসকলে মোক কমেণ্ট কৰি ফোন কৰি সুধি থাকে, বাইদেউ আপুনি অনলাইন ক্লাছ দিয়ে নেকি? কিন্তু মই অনলাইন ক্লাছ দিব লাগে বুলি মই এতিয়ালৈকে ভবা নাই, যিহেতু মই সম্পূৰ্ণৰূপে আপোনালোকক ভিডিঅ'তে সকলোখিনি দেখাই দিওঁ। সেয়েহে ভাবিছোঁ মই অনলাইন ক্লাছ দিয়াটো কোনো প্ৰয়োজন নহয় বুলি মই ভাবোঁ। আপোনালোকেনো মিছাতে পইচা খৰচ কৰি অনলাইন ক্লাছ এটালৈ কিয় শিকিব লাগিছে? মোৰ ভিডিঅ'বিলাক আপোনালোকে ভাল ধৰণে চাব, তাতে আপোনালোকে সুন্দৰভাৱে নেগেৰা শিকিব পাৰিব। এতিয়া মই দেৰি নকৰোঁ, আপোনালোকৰ আগত দাঙি ধৰিব প্ৰথমতে 1 চাপৰিত আপোনালোকে নেগেৰা কেনেধৰণে বজাব। নশিকাৰুসকলৰ বাবে 1 চাপৰিত একেবাৰে সহজ ভুল দেখাম মই আজি, যাতে আপোনালোকে এই ভিডিঅ'টি চোৱাৰ পিছত নেগেৰা বজাব পাৰে। মই প্ৰথম ভুলটি আপোনালোকৰ আগত দাঙি ধৰিছোঁ 1 চাপৰিবোৰ ঘেন তাকো ঘেন, লাহেকৈ মই বজাই দেখাম, আপোনালোকে চাই যাব। ঘেন যিসকলে মোক সুধি থাকে টুৰুৰু কেনেকৈ বজায়, উৰুৰু কেনেকৈ বজায়, এইখিনিও মোৰ ভিডিঅ'ত দিয়া আছে, আপোনালোকে চাবচোন আগৰ ভিডিঅ'বিলাকত সকলোখিনি পাব। নশিকাৰুসকলৰ বাবে টুৰুৰু শব্দটো ফুটাই উঠিবলৈ অলপ জটিল হয়, সেয়েহে তেখেতলোকে টুৰুৰু নবজায় তিলৌ তাকো বজালেও আপোনালোকে নামৰ লগত মিলাই নেগেৰা বজাব পাৰিব। তিলৌ তাকো আপোনালোকে এনেধৰণে বজাব। এনেধৰণে আপোনালোকে দিহা নামত 1 চাপৰিত নেগেৰাবোৰ বজাব পাৰিব। আৰু সংখ্যাৰে আপোনালোকক মই দিয়া আছে, পুনৰবাৰ মই আপোনালোকৰ আগত সংখ্যাৰে বলটি আকৌ দেখাই দিছোঁ। ঘেন বুলি ক'লে ঘেন ক'ৰবাত এবাৰেই পৰিছে, ঘেন কালি 3 বাৰ, ঘেন তা বুলি কোৱাৰ লগে লগে আপোনালোকে কু এফালে বজাব, তেতিয়াহে তিলৌ তাকো শব্দটো ফুটি উঠিব। ঘেন ক'ৰবাত এবাৰ, কালি 3 বাৰ, আকৌ ক'ৰবাত এবাৰ, আকৌ 1 ছেকেণ্ড ৰখি ঘেন ক'ৰবাত এবাৰ। নিশ্চয় আপোনালোকে বুজি পাইছে। ঘেন যেতিয়া আপোনালোকে তিলৌ তাকো বজাওঁতে বজাওঁতে হাতখন চলিব, আৰু এইটো আপোনালোকে লক্ষ্য কৰিব মাৰি জোৰ, এই নেগেৰা মাৰি জোৰ সদায় আপোনালোকে হাতখনে টিপনি দিব পৰাকৈ এই দুটা আঙুলিয়ে ইমানখিনি হাতৰ মুঠিটোৰ জোখত পিছলৈ ৰাখি মুঠিটোৰ আগত দুটা আঙুলিয়ে তৰ্জনী আৰু বুঢ়া আঙুলিয়ে দুটাই ধৰিব। এই ধৰণে মাৰি জোৰ ধৰিলে আপোনালোকে নেগেৰা বজোৱাত সুবিধা হ'ব।
যাতে আপোনালোকে টিপনিকেইটা দিবলৈ সুবিধা পিছৰ ফালে ৰাখে। আকৌ মই দেখাইছোঁ তিলোটাকো যেতিয়া আপোনালোকে সম্পূৰ্ণৰূপে পাৰিব তাৰপিছত আপোনালোকে বজাব তাকো ঘেন ঘেন তাকো ঘেন ঘেন এনেধৰণে এক চাপৰিত বজাব। এক চাপৰি দুই চাপৰি তিনি চাপৰি এনেধৰণে যাব লাগে প্ৰকৃততে, কিন্তু দিহানামবিলাকত আপোনালোকে লক্ষ্য কৰিব দুই চাপৰি প্ৰায়বোৰ জেগাত নাগায়ে। সেয়েহে দুই চাপৰি চেউটো মই দিয়া নাই আপোনালোকক, মই ডাইৰেক্ট তিনি চাপৰিটো দিছোঁ, যিহেতু তিনি চাপৰি বেছিকৈ গোৱা হয়। তিনি চাপৰি যেতিয়া গাব দিহানাম খাই তেতিয়া আপোনালোকে বজাব যেতিয়া আপোনালোকৰ দোহাৰি দিয়ে তেতিয়া আপোনালোকে ভাঙনি চেও বজাব লাগে। ভাঙনি চেওটো হ'ল আৰু তিনি চাপৰিত আপোনালোকে যিসকলৰ হাতত শব্দটো ফুটি উঠিছে, যিসকলে বজাব পাৰিছে তেখেতসকলে তিনি চাপৰিত এনেধৰণে বজাব পাৰিব। একো এই যি বুলকেইটা মই আজি আপোনালোকৰ আগত আকৌ পুনৰবাৰ দাঙি ধৰিছোঁ। আৰু যেতিয়া তিনি চাপৰিৰ পৰা খৰ চাপৰিলৈ যাব সেই সময়ছোৱাত এটি ৰগৰ বজোৱা হয়, নেগেৰাত এটি ৰগৰ বজোৱা হয়। সেই ৰগৰ চেউটি মই আজি আপোনালোকৰ আগত এটি সহজ ৰগৰ বোল দাঙি ধৰিছোঁ। আপোনালোকে ভালদৰে লক্ষ্য কৰিব আৰু বজাবলৈ যত্ন কৰিব, নিশ্চয় পাৰিব। তোমাৰ সহজ বোলটি হৈছে এইটো হৈছে খেমটা চন্দৰ খৰচাপৰি বোল। ঘেন্ট্ৰ তাক গুডু খৰচাপৰি বোল খেমটা চন্দৰ একেবাৰে সহজ বোল। নশিকাৰুসকলে আপোনালোকে প্ৰথমে এনেধৰণে শিকক আৰু যেতিয়া আপোনালোকে বজাব পাৰিব পিছৰ পৰ্যায়ত আপোনালোকে বহুত সুন্দৰ সুন্দৰ বোল নিজে বজাব পাৰিব। আৰু মোৰ ভিডিঅ'বিলাকত দিয়া আছে, আগৰ ভিডিঅ'বোৰত সকলোবোৰ বোল দিয়া আছে, আপোনালোকে পুনৰবাৰ ৰিপিট কৰি চাব। আৰু এই ঘেন্ট্ৰ তাক গুডু এইটো খেমটা চন্দৰ খৰচাপৰি বোল। যদিহে আপোনালোকে কাহাৰবা চন্দক খৰচাপৰি বজাব খোজে তেনেহ'লে আপোনালোকে বজাব ঘেন্ট্ৰ তাকো গুডু, ঘেন্ট্ৰ তাকো গুডু। খেমটা চন্দত হৈছে ঘেন্ট্ৰ তাক গুডু আৰু কাহাৰবা চন্দত হৈছে ঘেন্ট্ৰ তাকো গুডু। খেমটা চন্দত অকল তাক আৰু কাহাৰবা চন্দত তাকো আছে, এইখিনি লক্ষ্য কৰিলে আপোনালোকে সুন্দৰভাৱে নেগেৰা বজাব পাৰিব। আৰু এতিয়া মই আপোনালোকৰ আগত দেখাইছোঁ কাহাৰবা চন্দৰ খৰচাপৰি বোল ঘেন্ট্ৰ তাকো গুডু। ভালধৰণে লক্ষ্য কৰিব আৰু বজাবলৈ শিকক, নিশ্চয় পাৰিব। যেতিয়া বজাব শুনিবলৈ বহুত শুৱলা হ'ব। খৰকৈ এনেধৰণে বজাব।
সামৰণি দিহা নামফাকে যেতিয়া সামৰিব তেতিয়া কিছুমানে গায় ও ৰাম জয় হৰে কিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম এনেধৰণে যেতিয়া গাব তেতিয়া এনেকৈ বজাব যেতিয়া নামফাকে সামৰিব আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক দাঙি ধৰিলোঁ আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোৰে শ্ৰীচৰণত মই মোৰ ভক্তি ভৰা সেৱা নিবেদি আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ।